গোটেই ছুটি আহি আমাৰ ঘৰত বহি আছে। এতিয়া হয়তো অৰুন্ধতীৰ মনত প্ৰশ্ন হৈ যায়, যদি ছুটি ঘৰতে আছিল তেতিয়াহ'লে মাক নোহোৱা হোৱা কথাটো ছুটিয়ে কেনেকৈ জনা নাছিল? সেইফালৰ পৰাতো ছুটি আমাৰ লগত শ্বিলং যোৱা বুলিয়ে সন্দেহ কৰিব। সন্দেহ কৰিবলৈ বাকী আছেনে? তই শ্বিলঙলৈ যাওঁতে লগত লৈ যোৱা বুলি সন্দেহ কৰি কথাবোৰ আমাৰ আগত ক'লি। লগতে অৰুন্ধতীক ছুটিৰ আগৰ পৰা হাতত ধৰি লৈ অহা বুলিও আমাৰ আগত কৈছে। হয়নে নহয় ককাক সোধ। মই আকৌ মিছাকৈ কোৱা বুলি ভাবিব পাৰো নহয়। মই ঠিকেই অনুমান কৰিছিলো মোক অৰুন্ধতীয়ে এনেকৈ সন্দেহ কৰিব। সেইকাৰণে মই এইবোৰ অশান্তিত সোমাব খোজা নাছিলো। কেৱল ককাৰ কাৰণে মই এইবোৰত সোমাব লগা হ'ল। এতিয়া তুমিয়ে কোৱা ককা, মই এইবোৰ অশান্তিৰ মাজত কেনেকৈ থাকো? এনেকৈ অশান্তি হৈ থাকিলে কোনোবা দিনা মই একেবাৰে মুম্বাইলৈ গুচি যামগৈ। ভিতৰি যে ল'ৰাটোক ইমান কষ্ট দি আছা এতিয়াহে গম পাইছো। এনেকৈ এইখন সংসাৰ কেনেকৈ টিকিব? চিধা হলে সোনকালে হোৱা। তোমাৰ নিচিনা ছোৱালী এজনী বাবাৰ দৰে ল'ৰা এটা পোৱাটো ভাগ্যৰ কথা। নিজৰ কপাল নিজে নাখাবা, নহলে পাছত ভগৱানকো দুখিব নোৱাৰিবা। তোমাৰ বিচাৰ আছে। প্ৰশ্নৰ উত্তৰ সকলোৰে আগত দিব লাগিব। আমাৰ ঘৰৰ সমস্যাবোৰ কি তোমাৰ বায়ে আহি ঠিক কৰি দিব নেকি? এইখন ঘৰত থাকি তুমি কি অশান্তি পাইছা আজি সকলোৰে আগত স্পষ্টকৈ কোৱা। তোমাৰ লগত কোনোবাই বেয়া ব্যৱহাৰে কৰে নে তোমাৰ ওপৰত কোনোবা মানসিক বা শাৰীৰিক অত্যাচাৰ কৰে? কিয় তুমি এই ঘৰখনৰ মানুহৰ লগত মিলিব পৰা নাই? ময়ূৰী, তুমি মোৰ কথাটো শুনাচোন। মই অৰুন্ধতীক দুখ দি একো ক'ব খোজা নাই। অৰুন্ধতী এতিয়া নিজৰ সংসাৰত ব্যস্ত হৈ পৰিছে। এটা সময়ত মানুহ স্বাৰ্থপৰ হৈ যায়। তাই এতিয়া তোমাতকৈ বেছি নিজৰ সংসাৰখনক গুৰুত্ব দিব। তাইৰ এতিয়া তোমাতকৈ আপোন মানুহ বহুত হ'ল। গতিকে তুমি তাইৰ কথাবোৰ সহজভাৱে লোৱা। মই আৰু তুমি এনেকৈ অকলশৰে থকাটো নিবিচাৰোঁ। মানুহৰ সুখ দুখবোৰ ভগাই ল'বলৈ কাৰোবাৰ প্ৰয়োজন হয়ে। মই কোৱা নাই যে তুমি মোৰ লগতে সুখী হ'ব পাৰিবা। যাৰ লগত তুমি সুখী হ'ব পাৰিম বুলি ভাবিবা তেনে মানুহ এজন তুমি বিচাৰিবা। এতিয়া ব'ল, দেৰি হ'লে গাড়ী নাপাবা। তাৰমানে ঘৰখনৰ সকলোবোৰ কথা অৰুন্ধতী, দুখ নকৰিবা। মই ভুল কি শুদ্ধ কি একো নাজানো। আজি মই ভীষ্ম হৈ সকলো নীৰৱে চাই থাকিবলগীয়া হ'ল। তাৰ বাহিৰে মোৰ উপায় নাই। এইবোৰ কথাৰ মাজত মই সোমাব খোজা নাই। ইচ্ছা কৰা হ'লে এইবোৰ কথাৰ মাজত মই সোমাব পাৰিলোহেঁতেন। কিন্তু সদায় তোমাৰ কাষত থাকি তোমাৰ কথাবোৰ শুদ্ধ বুলি প্ৰমাণ কৰি যাব নোৱাৰো। মোৰো বয়স হৈ আহিছে। এতিয়া মাত্ৰ এটাই উপদেশ দিব পাৰো, তুমি যদি শুদ্ধ পথত থাকা ভগৱান তোমাৰ পক্ষত সদায় থাকিবই। যেনেদৰে কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰীকৃষ্ণই পাণ্ডৱৰ পক্ষ লৈছিল, নিজৰ যাত্ৰাপথত এনেকুৱা সৰু সুৰা কাঁইট থাকিবই। সেইবোৰ নিজে চাফা কৰি যাব লাগিব। এতিয়া তোমাৰ সংসাৰখন কেনেকৈ ঠিক কৰি ল'ব পাৰা সেইটো ভাবা। প্ৰমাণ কৰি দিয়া যে তুমি শুদ্ধ। আনে তোমাক কেনেকৈ ভাবে মই নাজানো, কিন্তু মই তোমাক এতিয়ালৈকে ভাল বুলিয়ে বুজি পাইছো। মোৰ অনুমান কেতিয়াও ভুল নহয়। তুমি অকলশৰীয়া নহয়। জীয়াই থকালৈকে তোমাৰ লগত মই সদায় আছো। ককা, মই আজি তোমাক এটা কথা কওঁ। বাবাক যদি কিবা কথাত কেতিয়াবা বেয়াও দেখা,
তেতিয়াহ'লে তাক শুদ্ধ পথলৈ অনাৰ দায়িত্বও তোমাৰেই। কথাটো মনত ৰাখিবা। হ'লেও তুমি নতুন বোৱাৰী যদি কথাবোৰ তেনেকৈ ক'ব নালাগিছিল। আৰে মানুহৰ ভুল হ'ব পাৰে, সেইবুলি তাইক তুমি তেনেকৈ ক'বা। কম ভুল কৰিছে কাৰণেই কৈছো, অকল ময়ে নহয় বাবাইও তাইক কৈছে। বাবা তাইৰ স্বামী, সি ক'ব পাৰে কাইলৈ ঠিক হৈ যাব, কিন্তু তুমি এইবোৰত সোমালে গোটেই জীৱনৰ কাৰণে দুখ থাকি যাব। অৰুন্ধতীয়ে কিবা কথাত আমাক বেয়া পাই থকাটো কিন্তু ভাল কথা হোৱা নাই। তাৰমানে ঘৰখনৰ সকলোবোৰ কথা দেখি শুনিও মই চকু মুদি থাকিব লাগিছিল। খুচৰিলে ঘাঁ বহল হয়, খুচৰি বহল কৰাতকৈ দৰৱ লগাই তাক নিৰাময় কৰা উচিত। মোক বেয়াকৈ কওঁতে তোমাৰ অকণো বেয়া নালাগে, কিন্তু মই কিবা এষাৰ কওঁতেই তোমাৰ তাইলৈ ইমান দয়া উপজিল। অৰুন্ধতীৰ অৱস্থাটোৰ কথা তুমি এবাৰ বুজিবলৈ চেষ্টা নকৰা কিয়? এতিয়া আমাৰ বাহিৰে আৰু তাই কোন আছে? এনেকৈ আলৈ আথানি কৰিলে তাই কিয়? ইফালে তাইৰ নিজৰ অৱস্থাটো হ'ল সেয়া। দেউতা আৰু মই বাবাক কথাটো ক'বই বিচৰা নাছিলো, আৰু তুমি নোকোৱা হ'লে বাবাই গমেই নাপালেহেঁতেন। সকলোৰে আগত তেনেকৈ ক'লে তাইৰো আত্মসন্মানত লাগে দিয়াচোন। তোমালোকে ইমানবোৰ কোৱাৰ পাছতো অৰুন্ধতীয়ে মুখেৰে এটা শব্দ নকৰিলে, সকলো নীৰৱে সহ্য কৰি থাকিল। ইচ্ছা কৰা হ'লে তাইও তোমালোকক কিবা এষাৰ ক'ব পাৰিলেহেঁতেন। ইয়াকে কয় ধৈৰ্য। তুমি ডাঙৰ হৈ বৰ্ণৱক বুজাব লাগিছিল, কোনো তাই কেঁচা ঘাট নিমখ ছটিয়ালা। দুখবোৰ এতিয়া মোৰেই। অৰুন্ধতীক সেইখিনি সময়ত মনে মনে থকাৰ বাহিৰে আন উপায় কি আছিল? দুখ কৰিছে কাৰণেই মনে মনে আছে। তোমাৰ দৰে তৰ্ক কৰি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব খোজা নাই। চিঞৰিলে সকলো শুদ্ধ নহয়। অৰুন্ধতীয়ে বায়েকৰ আগত আমাৰ ঘৰৰ কথা নলগাবও পাৰে। বেয়া পালেও এটা কথা কওঁ, এয়া অৰুন্ধতীৰ ওপৰত এক প্ৰকাৰ মানসিক অত্যাচাৰ। মাজনীও মানুহৰ জীৱনত এইবোৰ থাকেই, পদে পদে বিপদ। কিন্তু এই বিপদক অতিক্ৰম কৰি যাব পৰাটোৱেই মানুহৰ একমাত্ৰ লক্ষ্য। প্ৰত্যাহ্বান প্ৰতিজন মানুহৰ জীৱনলৈ আহে। তোৰ যি দুৰ্বলতা তাক তই তোৰ শক্তি কৰি ল, যাতে অনাগত সময়ত আমি যেতিয়া তোৰ কাষত নাথাকিম সেয়ে তোৰ শক্তি হৈ তোক সহায় কৰিম। দেউতা, মাজনী, তোৰ এই বাহিৰৰ চকুহালেৰে হয়তো তই নেদেখ, কিন্তু তই তোৰ মনৰ ভিতৰৰ চকুহালক ইমান শক্তিশালী কৰ যাতে যি তই অনুভৱ কৰিব পাৰিবি সেয়া আন কোনেও কৰিব নোৱাৰে। কেতিয়াও এনেকুৱা হোৱা নাই, আৰু আপোনাৰ অনুমান দেখি মই আচৰিতেই হৈছিলো, কিন্তু আজি কি হ'ল এনেকৈ খুন্দা খালে যে? সকলো কাম বিশ্বাসতে হয় বিনয়। যেতিয়া নিজৰ ওপৰত বিশ্বাস হেৰাই যায় তেতিয়া চিনাকি ৰাস্তাও পাহৰি যোৱা যায়। আজি মোৰ ভিতৰৰ মানুহজনী অন্ধ হৈ গলো। এইবোৰ আপুনি কি কৈছে? আপোনাৰ গা বেয়া নেকি বাৰু? নাই একো নাই, মই ঠিকে আছো। সেইফালে কোনে কৈছে? এইফালেহে যাব লাগিব। সিফালে গ'লেচোন আকৌ খুন্দা খাব। এইফালে আহক। আজি মোক ৰাস্তাটো দেখাই দিয়াচোন। একো নাই, মোৰ হাতখন ধৰিব পাৰিবা। ভালকে।
আমি অটো ড্ৰাইভাৰজনলৈকে গৈ পালোঁ আৰু মিছেছ ডোৰাক তেওঁ কোনখিনি ঠাইলৈ লৈ গৈছিল তাকো গম পালোঁ। কিন্তু তাৰ পিছত মাকৰ চিন্তাত মোৰ ছোৱালীজনীৰ অৱস্থা নাইকিয়া হৈছে। আপুনি মোক দুদিনমান দিয়কচোন, মই কিবা এটা কৰিমেই। এটা ইনফৰমেশ্যন আছে, কিন্তু আপুনি এতিয়া ঘৰলৈকে যাওকগৈ। আমি আপোনাৰ কেছটোৰ বাবে এঠাইলৈ যাবলৈ ওলাইছোঁ। কাৰোবাক সন্দেহ কৰিছে নেকি? মোক কওক, কোন হ'ব পাৰে এই কালপিত্ৰ? আমাৰ ভিতৰুৱা ইনফৰমেশ্যন আমি কাকো দিব নোৱাৰোঁ। আপুনি আপোনাৰ ছোৱালীক সময় দিয়কগৈ, যাওক। ঠিক আছে, আহিছোঁ। মিষ্টাৰ ডোৰা, এক মিনিট। মিছেছ ডোৰাৰ দুটা ফোন আছিল নেকি বাৰু? নাইতো, এটাই ফোন। আপুনি কৈছিলে তেওঁ তেওঁৰ মোবাইল ফোনটো ছুইচ অফ কৰি ঘৰতে এৰি যোৱা বুলি। আপুনি ফোনটো আমাক দিছিলোঁ, কিন্তু অটো ড্ৰাইভাৰজনৰ মতে মিছেছ ডোৰা অটোখনত গৈ থাকোঁতে কাৰোবাৰ সৈতে মোবাইলত কথা পাতি গৈ আছিল। তেখেতৰ হঠাতে ফোন এটা আহিলে আৰু মানুহগৰাকী বহুত টেনশ্যনত আছিল ছাৰ। ছাৰ, কাৰোবাৰ লগত ফোনত কিবা ঘৰুৱা কথা পাতি গৈছিল। তুমি এইবোৰ কথা বুজি নাপাবা। ইমান দিনে তেওঁৰ লগত কেনেকৈ সংসাৰ কৰিছো মইহে জানো। মোৰতো এটা জীৱন আছে, মোৰোতো কাৰোবাৰ লগত হাঁহি মাতি থাকিবলৈ মন যায়। মাজে মাজে তেওঁ কান্দিছিল, মই বৰ আচৰিত হৈছিলোঁ। ধনী মানুহৰো এনেকুৱা দুখ থাকেনে ছাৰ? কেতিয়াবা মই নিজকে শেষ কৰি দিবলৈ বিচাৰো। মোৰ ছোৱালীজনীও মোৰ লগত নাথাকে। এতিয়া মই কাৰ বাবে জীয়াই থাকো? তাৰপিছত হঠাৎ ফোন এটা আহিল আৰু মানুহগৰাকীয়ে ভৰলুলৈ নগৈ বেলেগ এটা জেগাতহে নামিম বুলি ক'লে। হেল্ল', কোনে ক'লে? হয়, মই গৈ আছো। মই অহাৰ কথা কোনেও গম নাপায়। মই আপোনাক ক'ত লগ পাম? মই হেঙেৰাবাৰী পাইছো। ইয়াতে? ঠিক আছে, মই বাৰু ইয়াতেই নামি দিছো। বেলেগ নাম্বাৰ কিবা থাকিব পাৰে, মই নাজানো। ঠিক আছে, আপুনি গৈ থাকক। থেংক ইউ। অ'কে।